নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গোলাঘাট নগৰত বহিল 3 যুৱক আমৰণ অনশনত। আজি তৃতীয় দিনত ভৰি দিলে এই কাৰ্যসূচীয়ে। আমৰণ অনশন কাৰ্যসূচী পালন কৰা দীপাংকৰ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত আজি গোলাঘাট কুশল কোঁৱৰ সামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। দীপাংকৰ গগৈৰ ঘৰ গোলাঘাট জিলাৰ আহোম গাঁৱত। তেওঁ এবাৰ উচ্চতৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা আন দুজন ছাত্ৰ হৈছে মৰঙী দৈগুং অঞ্চলৰ পিণ্টু গগৈ আৰু গোলাঘাট জিলাৰ আহোম গাঁও অঞ্চলৰ পদ্মলোচন গগৈ। পিণ্টু গগৈ মৰঙী মহাবিদ্যালয়ৰ উচ্চতৰ 2য় বৰ্ষৰ ছাত্ৰ। গ্ৰামাঞ্চলৰ 3 ছাত্ৰৰ এই আমৰণ অনশন কাৰ্যসূচীলৈ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৈতিক সমৰ্থন আগবঢ়াইছে। সংশোধনী বিধেয়ক 2016 পাতিলৰ দাবী আমি গোলাঘাটৰ 3জন যুৱকে যোৱা 19 তাৰিখৰ পৰা আমি আমৰণ কাৰ্যসূচীত বহিছোঁ। ইতিমধ্যে 3টা দিন উকলি যোৱাৰ পিছতো গোলাঘাট জিলাৰ প্ৰশাসনে হওক বা অসম চৰকাৰৰ কোনো প্ৰতিনিধি হওক এতিয়ালৈকে আমাৰ ওচৰলৈ অহা নাই। আমাৰ অনশনস্থলীৰ পৰা এটা কথা স্পষ্ট, অসমীয়া জাতিৰ ভাষা সংস্কৃতি উপদাপন্ন কৰিবলৈ লোৱা, অসমীয়া জাতিটোক অসমত সংখ্যালঘু কৰিবলৈ লোৱা এই জাতিদ্ৰোহী নাগৰিকত্ব আইনখন অতিশীঘ্ৰে বাতিল কৰক। যি পৰ্যন্ত এই আইনখন বাতিল কৰিম বুলি অসমৰ জনপ্ৰতিনিধিয়ে হওক বা অসম চৰকাৰৰ জনপ্ৰতিনিধিয়ে আমাক আশ্বাস নিদিব, সেই পৰ্যন্ত আমাৰ অনশন অব্যাহত থাকিব। তোমালোকে মানে ব্যক্তিগতভাৱে কৰিছে নেকি? হয়, আমি কোনো দল সংগঠন বুলি কোৱা নাই। আমি গোলাঘাটৰ 3জন যুৱক, ক্ৰমান্বয়ে দীপাংকৰ গগৈ, মই পিণ্টু গগৈ আৰু আমাৰ পদ্মলোচন গগৈ, আমি 3জন যুৱকে এই অনশন কাৰ্যসূচীত বহিছোঁ।